এপ্লাই কৰিবৰ কাৰণে আমি ৱেবছাইটটো মুকলি কৰিছোঁ। ৱেবছাইটটো ৰেডি হৈছে। তাৰ মুকলি হোৱাৰ পিছত পঞ্চায়তে চেক বিতৰণ কৰিলে কি ক'ব? আজি মই বহুত আনন্দত আছোঁ আৰু আনন্দত এইকাৰণে আছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে কৰ্মী হিচাপে নিৰ্বাচনী প্ৰচাৰ সভাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিলে যে মাইক্ৰ' ফাইনেন্স লোন লৈ যিসকল আমাৰ বাইদেউহঁত কষ্টত আছে এই কষ্টৰ পৰা তেখেতসকলক উদ্ধাৰ কৰি আৰু ইমান ডাঙৰ এটা প্ৰতিশ্ৰুতি তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছত ইমান সোনকালে যে সম্পূৰ্ণ কৰি দিলে আমি গৌৰৱ অনুভৱ কৰিছোঁ। ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীক আৰু ঢেকীয়াজুলি সমষ্টিবাসী ৰাইজৰ হৈ মই তেখেতক ধন্যবাদ জনাইছোঁ যে ইমান ডাঙৰ এটা কাম 6 মাহ নহওঁতে তেখেতে সম্পূৰ্ণ কৰি দিলে। আজি আমি ঢেকীয়াজুলি সমষ্টিত চেক বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিব পাৰিলোঁ। আজি মোৰ দুখীয়া বাইদেউহঁত দুখীয়া মা ভণ্টিহঁত আজি বহুত আনন্দত আছে, ফূৰ্তিত আছে যে এই ঋণৰ বজাৰ পৰা এই কষ্টৰ পৰা আজি তেখেতসকলৰ মুক্তি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত। আপোনাৰ অধ্যক্ষতাত এই কমিটিখন হৈছিল, আজি সফল ৰূপায়ণ হৈছে, কি ক'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে তেখেতে মোক এইটো কাম কৰাৰ কাৰণে সুযোগ এটা দিছে। আজি কেইগৰাকী লোকক চেক বিতৰণ কৰা হৈছে? আজি 520 গৰাকী বাইদেউক চেক দিয়া হৈছে আগন্তুক দিনবোৰত আৰু চেক আমি লাহে লাহে দিয়া আৰম্ভ কৰিছোঁ। ৱেব পৰ্টেলো আৰম্ভ হ'ব আৰু খুব ধুনীয়াকৈ এই কামবোৰ হৈ যাব। আপোনালোকে অনগত